আজি মই এটা বিশেষ ভিডিঅ'ৰে সৈতে আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। এই ভিডিঅ'টোৰ জৰিয়তে মই এটা বিশেষ নটিফিকেশ্যন 3 ডিচেম্বৰত প্ৰকাশিত হৈছে, যিটো নটিফিকেশ্যনৰ জৰিয়তে গ্ৰেড 3 যিসকল কেণ্ডিডেটে ইতিমধ্যে উত্তীৰ্ণ হৈছে তেওঁলোকৰ কাৰণে প্ৰকাশিত হৈছে এই নটিফিকেশ্যনটো। এই নটিফিকেশ্যনটো মই আপোনালোকক জনাব খুজিছোঁ মোৰ চেনেলটোৰ জৰিয়তে। গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাব আৰু যদি চেনেলটোত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দি অল নটিফিকেশ্যন অন কৰি ৰাখিব আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব। তো আহক আমি সময় নষ্ট নকৰি নটিফিকেশ্যনটো চাওঁ। যে ইন কণ্টিনিউশ্যন টু দিছ কমিশ্যনছ এডভাৰ্টাইজমেণ্ট নাম্বাৰ SLRCG 3/advertisement/2022/1/3 dated 25/3/2022 and subsequent notices, it is hereby informed to all the candidates who have qualified in the written examination that except candidates qualified for the post of stenographer and driver, all other candidates will have to appear in computer test category 1, 2 and 3 of 25 marks as detailed below. তো কি কৈছে যে যিসকল পৰীক্ষাৰ্থী ইতিমধ্যে গ্ৰেড 3 ক্লিয়াৰ কৰিছে, গ্ৰেড 3 পৰীক্ষা ক্লিয়াৰ কৰিছে, তেওঁলোকে এটা 25 মাৰ্কৰ এটা কম্পিউটাৰ টেষ্টত বহিব লাগিব। ইয়াতে ড্ৰাইভাৰ আৰু ষ্টেনোগ্ৰাফাৰ বাদ দি বুলি কোৱা হৈছে। ড্ৰাইভাৰ আৰু ষ্টেনোগ্ৰাফাৰ বাদ দি বাকী সকলো কেণ্ডিডেটে 25 মাৰ্কছৰ কম্পিউটাৰ এক্সামত বহিব লাগিব। তো আশা কৰোঁ আপোনালোকে বুজিব পাৰিলে। কেটেগৰী 1 candidates qualified for the post having minimum qualification HSLC in science 1 হায়াৰ ছেকেণ্ডাৰী যিসকলৰ কোৱালিফিকেশ্যন আছে তেওঁলোকে কেটেগৰী 1, যিসকলৰ ডিগ্ৰী আছে বেচেলৰ ডিগ্ৰী তেওঁলোকক কেটেগৰী 2 আৰু যিসকলৰ বেচেলৰ ডিগ্ৰী লগতে কম্পিউটাৰ অথবা লাইব্ৰেৰী ছায়েন্স আছে তেখেতসকল হৈছে কেটেগৰী 3। The schedule as well as detailed syllabus for each category of computer test will be available in the official website SEBA www.sebaonline.org from 3 p.m. of 4 December 2022 এই সম্পৰ্কে সিলেবাস প্ৰকাশিত এই ওয়েবসাইটটোত প্ৰকাশিত হ'ব। Candidates can download their admit card from the official website আৰু অফিচিয়েল ৱেবছাইটৰ পৰা 14/12/2022 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰি ল'ব পাৰিব। দ্য ডিটেইল অফ স্কিল টেষ্ট ফৰ দ্য কেণ্ডিডেটছ হু হেভ কোৱালিফাইড ফৰ দ্য পোষ্ট অফ ষ্টেনোগ্ৰাফাৰ এণ্ড ড্ৰাইভাৰ উইল বি নটিফাইড লেটাৰ। আৰু ড্ৰাইভাৰ আৰু ষ্টেনোগ্ৰাফাৰসকলৰ কাৰণে পৰৱৰ্তী সময়ত নটিফিকেশ্যন প্ৰকাশিত হ'ব। তো আশা কৰোঁ আপোনালোকে বুজিব পাৰিলে। চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো দবাই দি অল নটিফিকেশ্যন অন কৰি ৰাখিব যাতে এনেধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। চ' থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'। দেখা হ'ব পৰৱৰ্তী ভিডিঅ'ত। থেংক ইউ।